এয়া অত্যন্ত আমাৰ কাৰণে মানে আমি পূৰণ কৰিব নোৱাৰা ক্ষতি। এই একদম কম বয়সত তেখেতৰ নিচিনা অত্যন্ত টেলেণ্টেড মানে সেই আৰ্টছৰ ফিল্ডত আমি হেৰুৱাই ল'বলগীয়া হ'লোঁ। গতিকে তেওঁ আৰু মানৱ মানে সভ্যতাত আৰু বহুতখিনি কণ্ট্ৰিবিউশ্যন আৰু দি গ'লেহেঁতেন। গতিকে উপায়টো নাই, এইটো চব ঈশ্বৰৰে ইচ্ছা। কাৰ কেতিয়া মানে সেই জগতখন এৰি যাব লাগে সেইটোতো ঈশ্বৰে ঠিক কৰি আমি গ্ৰহণ কৰি ল'ব লাগিব। এতিয়া আমাৰ চেষ্টাটো থাকিব লাগিব তেওঁৰ সৃষ্টিক আমি কেনেকৈ জীয়াই ৰাখিম আৰু কেনেকৈ বহুলভাৱে প্ৰচাৰ কৰিব পাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মলৈকে আমি তেওঁৰ যি কৰ্ম জীৱন সেইটোৰ দ্বাৰা কেনেকৈ তেওঁলোকক আমি উৎসাহিত কৰিব পাৰোঁ। প্ৰয়াত মনেশ্বৰ ব্ৰহ্ম এগৰাকী প্ৰথিতযশা ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ললিত কলা বঁটাৰে সন্মানিত অসমৰ এগৰাকী প্ৰতিষ্ঠিত চিত্ৰশিল্পী আছিল। তেখেতৰ বিষয় আছিল গ্ৰাফিক্স এণ্ড প্ৰিণ্টিং। আৰু মনেশ্বৰ ব্ৰহ্মৰ অকাল বিয়োগ কেৱল বৃহত্তৰ বড়ো জনগোষ্ঠীৰ বাবে ক্ষতি নহয়, ই সমগ্ৰ অসমৰ বাবে এক বৃহৎ ক্ষতি। আৰু বিশেষভাৱে আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এগৰাকী নিষ্ঠাবান, এগৰাকী দায়িত্বশীল আৰু এগৰাকী কৰ্মঠ আমি বিষয়াক হেৰুৱালোঁ। তেখেতে আমাৰ ললিত কলা যিটো বিভাগ আছিল সমগ্ৰ বিভাগটোক নেতৃত্ব প্ৰদান কৰিছিল আৰু একে সময়তে তেখেতে অসমৰ বিভিন্ন চিত্ৰকলা বিভাগৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছিল সকলোৰে লগত এটা সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল। ভাৰতৰ ললিত কলা যি বিভাগ ললিত কলা একাডেমি আছে, শান্তি নিকেতন আছে বা অন্যান্য দেশৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৰে লগত তেওঁৰ এটা বৰ সুন্দৰ সম্পৰ্ক আছিল। আৰু ইয়াৰ জৰিয়তে তেখেতে অসমৰ যিবোৰ প্ৰতিভাৱান উদীয়মান চিত্ৰশিল্পী যিসকলে এই কৰ্মত জড়িত হৈ আছে সকলোকে উৎসাহিত আৰু সুযোগ দিবলৈ সক্ষম হৈছিল আৰু সেইবাবে তেখেত সকলোৰে অতি প্ৰিয় আছিল। আৰু এনে এগৰাকী প্ৰতিভাৱান প্ৰতিভাযশা শিল্পীক হেৰুৱাই এগৰাকী অকল কৰ্মচাৰীৰ অভাৱ আমি অনুভৱ কৰা নাই, এজন শুদ্ধ মনৰ শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেনে এক আমাৰ ভাৱ হৈছে। সমগ্ৰ অসমীয়া জাতিটোৰ বাবে মনেশ্বৰ ব্ৰহ্মৰ যি মৃত্যু সেয়া আমাৰ বাবে এটা বৃহৎ ক্ষতি। গতিকে আমি তেখেতক আজি এই পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিনা তেখেতৰ যি বাসস্থলী আমাৰ ইয়াত আমি আহি সকলো সমবেত হৈছোঁ। ইতিমধ্যে প্ৰমোদ বড়ো, বিশ্বজিৎ দৈমাৰীদেৱ সমন্বিত সকলোবিলাক আহিছে, শিল্পীসকল আহিছে, সমাজৰ সকলো অগ্ৰণীয় ব্যক্তিসকল আহিছে। আমি সকলোৱে সমবেত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰইতো নিজাববীয়াকৈ প্ৰচেষ্টা চলাবই অসম চৰকাৰৰ সহযোগত, লগতে বৃহত্তৰ বড়ো সমাজেও তেখেতক যাতে আমাৰ মাজত তেখেতৰ কৰ্মৰাজিৰ সৈতে জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি বিভিন্ন কাম আমি কৰি যাম। আৰু সেয়ে কামনা কৰি আমি ভাবিছোঁ তেখেত য'তেই আছে শান্তিৰে থাকক, সুখেৰে বাস কৰক আৰু আমাক আশীৰ্বাদ কৰক যাতে আমি এইসমূহ কাম আমি আগবঢ়াই লৈ যাব পাৰোঁ।